নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাই ষ্টাইল আছামলৈ। আজি আপোনালোকৰ বাবে মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো আমি আজি কথা পাতিম আপোনাৰ যদি এণ্ড্ৰইড মোবাইলটো শ্ল' হৈ গৈছে তাৰ স্পীড কেনেকৈ বঢ়াব পাৰিব, বা যদি হেং হৈছে সেই হেং পৰা আপুনি কেনেকৈ বাচিব পাৰিব তাৰ এটা মই বিশেষ উপায় লৈ আহিছোঁ। মাত্ৰ এটা যদি ছেটিং কৰি লোৱাৰ পিছত আপোনাৰ মোবাইলটো কোনোদিনে হেং নহয়, অৰ্থাৎ কোনোদিনে হেং নকৰে বা শ্ল' নহয়। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কৈ লওঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকলক প্ৰথমে আপুনি আপোনাৰ এণ্ড্ৰইড মোবাইলটোৰ ছেটিংছটো খুলি লওক। ছেটিংছলৈ যাওক। ছেটিংছলৈ যোৱাৰ পিছত একেবাৰে শেষলৈ গৈ থাকক। একেবাৰে শেষৰ ফালে আপোনাৰ অপশ্যনটো পোৱা যাব। ছেটিংছত একেবাৰে শেষলৈ যাব। যোৱাৰ পিছত আপোনাৰ যোনটো ছিষ্টেম ছেটিং তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ছিষ্টেম ছেটিং ক্লিক কৰাৰ পিছত আপোনাৰ এবাউট ফোনলৈ যাব। এবাউট ফোনটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আকৌ একেবাৰে শেষলৈকে যাব। শেষলৈ যোৱাৰ পিছত আপোনাৰ যোনটো বিল্ড নাম্বাৰ হৈ আছে বিল্ড নাম্বাৰটোত 7বাৰ ক্লিক কৰিব। এবাৰ 2 3 4 5 6 7 7বাৰ ক্লিক কৰাৰ পিছত আপোনাৰ ডেভেলপাৰ অপশ্যনটো খোল খাই গ'ল। আপুনি এতিয়া বেক হওক। বেক হৈ আকৌ আপোনাৰ ডেভেলপাৰ অপশ্যনলৈ যাওক। অপশ্যনলৈ গৈ অ'কে কৰক। অ'কে কৰাৰ পিছত আপুনি একেবাৰে তললৈ যাব নালাগে, মাজতে ইয়াত অপশ্যন দুটামান আছে, মই দেখুৱাই দিছোঁ আপোনালোকক। গৈ থাকক। গৈ আপুনি এই 3টা অপশ্যন দেখিছে নহয়, উইণ্ড'জ এনিমেশ্যন স্কেল আৰু এই তলৰ দুটা অপশ্যনে যোনটো 1x লিখা আছে আপুনি এইটো অফ কৰি দিয়ক। 3টা অফ কৰি দিয়ক। এইটো 2 নম্বৰটো অফ কৰিলোঁ, 2 নম্বৰটো অফ কৰি দিছোঁ। আমি 3টা অফ কৰি দিলোঁ। আপোনাৰ কি হয়, এইটো অফ কৰি দিলে আপোনাৰ মোবাইলটো বহুত স্পীডটো বাঢ়ি যায়। নহ'লে আপুনি এনেই মই দেখাই দিছোঁ এতিয়া 10x যোনটো লিখা আছে মই সেইটো অ'কে কৰি দেখাইছোঁ। আপোনাৰ মোবাইলটো বহুত শ্ল', অপশ্যনটো খোল খাওঁতে বহুত টাইম লাগে, বহুত শ্ল' হৈ যায়। তো আপুনি সেইটো নকৰি এইটো অফ কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলটো বহুত স্পীড বাঢ়ি গ'ল। আগতকৈ দেখিছে স্পীডটো বহুত বেছি বাঢ়ি গৈছে। এইটো এটা ছেটিং, যিটো ছেটিং কৰাৰ পিছত আপোনাৰ মোবাইলটো কোনোদিন হেংটো নহয় আৰু শ্ল'ও নহয়। গতিকে এইটো এক ছেটিং সকলোৱে কৰি লওক যাতে আপোনালোকৰ লাভ হয়। আৰু এটা কথা কৈ লওঁ, আপোনালোকে এনেই যোনবোৰ এতিয়া বহুত এপছ আছে, বেটেৰী ছেভাৰ বা এনেকুৱা এণ্টিভাইৰাছ ক্লিনাৰ, সেইবোৰ কোনোবোৰ ইনষ্টল নকৰিব। আছে যদি আনইনষ্টল কৰি দিয়ক। সেইবিলাকৰ কোনো লাভ নাই। আপুনি পৰাপক্ষত যিমান কম এপছ ডাউনলোড কৰে সিমান ভাল মোবাইলটোৰ কাৰণে। তো সিমান কম ডাউনলোড কৰিব। আৰু যোনবোৰ মানে কাম নাইকিয়া কিছুমান এপছ, প্ৰায় এপছবিলাকে ধৰি লওক বুষ্টাৰ ক্লিনাৰ যিবোৰ বুষ্টাৰ সেইবিলাক আছে, সেইবোৰ কোনো কাম নাই। আপোনালোক কেতিয়াও ইনষ্টল নকৰিব। সেইবোৰ আছে যদি আনইনষ্টল কৰি দিয়ক। আৰু যদি আজিলৈ ইমানে, আকৌ নতুন কিবা ভিডিঅ' এটা লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব, অৰ্থাৎ টিলিঙাটো হিলাই দিব। আজিলৈ ইমানে। জয় অসম।